মাই ইউটিউব চেনেল আজিম আছাম ব্লগ আৰু বহুত দিনৰ পিছত মই আজি ব্লগ বনাইছোঁ গুৱাহাটী নতুন ব্ৰহ্মপুত্ৰ পাৰত ব্ৰহ্মপুত্ৰ নদী পাৰ সতী ৰাধিকা শান্তি উদ্যান আৰু এয়া আমি গেটৰ সন্মুখত আৰু ভিতৰত সোমাই যাওঁ আৰু গেটৰ সন্মুখত আহিছোঁ ইয়াত মানে অলপ চেক কৰা হয় যি মানে কিছুমান গুটখাজাতীয় খাদ্য চাদা চিগাৰেট সেইবোৰ ভিতৰলৈ প্ৰৱেশ কৰা নিষেধ ভিতৰ পৰিৱেশ ভিতৰত আমি সোমাই আহিছোঁ এটা মূৰৰ পৰা যাওঁ চাই থাকোঁ আৰু আপুনি মই নিজে আহি উপস্থিত হ'লোঁ জেগাখনত আৰু মোৰ লগত আহিছে ললা কালিচৰণ সদায় আনন্দ চাই দিলোঁ আৰু আজি মই নিজে আহি পালোঁ জেগাডোখৰত আৰু ইয়াত দেখিছোঁ এইবোৰ বাদ্যযন্ত্ৰ মই অথনিৰপৰা ভাবি আছিলোঁ সেইবোৰ কিহৰ চাউণ্ড এতিয়া দেখা পালোঁ সেই পাইপবোৰৰ চাউণ্ড পেট বৈ কৰে শব্দটো শুনি আছিলোঁ এতিয়া ওচৰৰ পৰা দেখা পাইছোঁ বাইকৰ ভিতৰত গৈ আছোঁ আৰু ক'লৈ গৈ আছোঁ নিজেই ক'ব নোৱাৰোঁ চাওঁচোন কিমান দূৰত যাওঁ আৰু ইয়াত শিশুসকলৰ উমলিবলৈ খেলি আছে
সঁচাকৈ জেগাডোখৰ বহুত ভাল লাগিছে, বহুত মানে বহুত ভাল, কিবা এটা শান্তি লাগিছে ইয়াত আহি। কিবা এটা মনলৈ শান্তি লাগিছে ন, কিবা এটা ভাল লাগিছে ন। আৰু ইয়ালৈ আহিলে প্ৰায় ফেমিলি লৈ আহিব লাগে, ধুনীয়া জেগা, চাবলগীয়া জেগা। আৰু আগলৈ চাওঁ কি আছে। যিমানকণ আহিছোঁ মানে ভৰি বিষাইছে খোজকাঢ়ি। ভিডিঅ'টো বহুত লং হৈ যাব। আজি সৰু সৰু কণ কণ ভাইটি ভণ্টিহঁতহে বেছি দেখা পাইছোঁ। আৰু সকলক খেলিবলৈ বৰ ধুনীয়াকৈ কিবা কিবি বনাই থৈছে। আৰু যদি ইয়ালৈ আহে শিশুসকলক লৈহে আহিব। ইয়াত আছে চিচাৰে নিৰ্মিত এখন দেখোন খালী ভৰিত নামি আছে। আৰবাৰ দেখি বেছি সংখ্যক যুৱচা কৰি নামিছে। বহুত ডাঠ ফ্ল'ৰ, এইটো ইমান সহজে নাভাঙে, একেবাৰে কমলৈকে দেখি। কণ কণ ল'ৰা ছোৱালীবোৰে আহি ভাল কৰিছে। ভিডিঅ' বনাই থাকোঁতে গুৱাহাটীয়ে হয় দাদাজন, মোৰ লগত আহি এখন বহিছে, বহি এখন চাইছে কেনেকুৱা ভাল অনুভৱ কৰিছে। আৰু আমি বহি থাকোঁতে ইয়াত কণ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু ইয়াত ফটোশ্বুট কৰি আছে। ভাইটি তোমাৰ ঘৰ? মই ভাইটি এজন চাই ভাইটি সুধো, ভাইটি তোমাৰ ঘৰ? স্কুলৰ পৰা আহিছে দেখাবলৈ। কি আছে আৰু বহুত ঘূৰিলোঁ, ঘূৰি ভাগৰ লাগিলে। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইমানতে সামৰণি মাৰিম বুলি ভাবিছোঁ। তাকে ইমানতে সামৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক এটা কমেণ্ট এটা কৰিব। ধন্যবাদ।